কাজ আজি আমালোক ব্ৰহ্মপুত্ৰ পাঠখিনিৰ কুৱেশ্যনবিলাক আলোচনা কৰিম। সেইটো ইয়াৰ আগতে বতাই দিওঁ। ক্লাছ 4 পাঠ 11 ব্ৰহ্মপুত্ৰ ইয়াৰ কুৱেশ্যনবিলাক আজি আমালোক আলোচনা কৰিম। প্ৰথমটো হ'ল ক নম্বৰ অসমৰ প্ৰধান নদীখনৰ নাম কি? খ নম্বৰ এই নদীখনক নদ বুলি কোৱাৰ কাৰণ কি? ব্ৰহ্মপুত্ৰ নদীখনক কৰ পৰা ওলাইছে? খ নম্বৰ অসমত ব্ৰহ্মপুত্ৰ নদীক আমি আন কি নামেৰে জনা যায়? পৃথিৱীত আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম কি? ব্ৰহ্মপুত্ৰ নদীৰ প্ৰচুৰ পৰিমাণে কি পোৱা যায়? ব্ৰহ্মপুত্ৰৰ পানী কেতিয়া উফন্দি উঠে? এই কুৱেশ্যনবিলাক আজি আমালোক আলোচনা কৰিম। প্ৰথমটো হ'ল অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ। ইয়াৰ পিছত খ নম্বৰটো এই নদীখনক নদ বুলি কোৱাৰ কাৰণ কি? ইফালে দিছো ব্ৰহ্মপুত্ৰ হোৱাৰ বাবে এই নদীক নদ বুলি কোৱা হয়। এইটো হ'ব খ নম্বৰ। আৰু গ নম্বৰ ব্ৰহ্মপুত্ৰ নদীখন কৰ পৰা ওলাইছে? ইয়াৰ হ'ব ব্ৰহ্মপুত্ৰ হিমালয়ৰ পৰ্বত মানসৰ পৰা ওলাইছে। এইটো হ'ব গ নম্বৰ। ব্ৰহ্মপুত্ৰৰ পৰা ওলাইছিল। ইয়াৰ ঘ নম্বৰটো কি আছে? অসমৰ ব্ৰহ্মপুত্ৰ নদীখনক আমি আন কি নামেৰে জনা যায়? এইটো হ'ব লুইত নামেৰে জনা যায়। এইটো হ'ব ঘ নম্বৰ। ঘ নম্বৰটো আছে পৃথিৱীত আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম কি? এইটো হ'ব মাজুলী। ঙ নম্বৰ। চ নম্বৰ ব্ৰহ্মপুত্ৰ নদীৰ প্ৰচুৰ পৰিমাণে কি পোৱা যায়? এইটো হ'ব মাছ, কাছ, শিহু আদি পোৱা যায়। এইটো হ'ব 6 নম্বৰ। ইয়াৰ পিছত আছে 6 নম্বৰ ব্ৰহ্মপুত্ৰ পানীত কেতিয়া উফন্দি উঠে? এইটো হ'ব বাৰিষা কালত হোৱা